মই আকৌ সন্ধি ক্লাছ লৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আগৰ পাঠটো যদি চোৱা নাই তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, সেইটো চাই ল'ব। যিয়ে নহওক আজি আমি আৰম্ভ কৰিম 5 নম্বৰ নিয়মৰ পৰা। আজি প্ৰথম নিয়মটো হ'ল ই যোগ ই সমান সমান ই। কোনোবাই এইটো হাস্যই যোগ হাস্যই সমান সমান দীৰ্ঘ ই বুলিও কয়। যিয়ে নহওক আমি নিয়ম মতে ই যোগ ই সমান সমান দীৰ্ঘ ই হয়। তাৰ এটা উদাহৰণ চোৱা, দিয়া আছে ইয়াত অতি যোগ ইত, অতীত। যেনেকুৱা অতিৰ লগত কি আছে, তৰ লগত এটা কি আছে, তৰ লগত এটা ই যোগ হৈ আছে। আৰু ছেকেণ্ড যিটো শব্দ আছে সেইটো প্ৰথমতে কি আছে, ই আছে। গতিকে এইটো ই আৰু এইটো ই মিলি সমান সমান কি হ'ব, দীৰ্ঘ ই যিটো কওঁ আমালোকে ই। আৰু এইটোৰ চিহ্ন হৈছে দীৰ্ঘিকাৰ। গতিকে আমি এইটো দীৰ্ঘিকাৰো লিখিব পাৰোঁ। যেনেকুৱা হৈছে অতি যোগ ইত সমান সমান অতীত। ঠিক তেনেকুৱা আৰু এটা আমি উদাহৰণ লৈছোঁ, ৰবি যোগ ইন্দ্ৰ সমান সমান ৰবীন্দ্ৰ। ইয়াতো ঠিক তেনেকুৱাই বৰ লগত এটা ই আছে আৰু ছেকেণ্ড যিটো শব্দ আছে সেইটোৰ প্ৰথমতে কি আছে, ই আছে। গতিকে সমান সমান কি হৈছে, দীৰ্ঘিকাৰ হৈছে। ৰটো ঠিকেই আছে, বটো ঠিকেই থাকিব আৰু ইয়াৰ ৰবিৰ যিটো ই আছে আৰু ইয়াত যিটো ই আছে, এই দুয়োটা মিলি সমান সমান যায় কি হৈছে, দীৰ্ঘিকাৰ হৈছে। আৰু ই এইটো আমাৰ চিহ্ন হৈছে দীৰ্ঘিকাৰ। ঠিক আছে, মই আকৌ 6 নম্বৰ নিয়মটোত যাই আছোঁ। 6 নম্বৰ নিয়মত দিয়া আছে ই যোগ ই। এইটো আমি হাস্যই যোগ দীৰ্ঘ ই সমান সমান ই বা দীৰ্ঘ ই। এইটো আমাৰ চিহ্নটো হৈছে ইয়াত দীৰ্ঘ ইৰ চিহ্ন কি থাকিব, দীৰ্ঘিকাৰ। ইয়াৰ এটা উদাহৰণ চোৱা, পৰি যোগ ইক্ষা সমান সমান পৰীক্ষা। ইয়াতো চোৱা ৰৰ লগত এটা কি আছে, এই ৰৰ আমাৰ হৈছে ইয়াত কি শেষৰ বৰ্ণ আৰু ইয়াৰ প্ৰথম বৰ্ণ কি আছে, দীৰ্ঘ ই। আৰু ৰৰ লগত এটা কি যোগ হৈ আছে, ই যোগ হৈ আছে। আৰু তাতেও আমাৰ ইয়াতো কি আছে, ইয়াতো দেওয়া আছে দীৰ্ঘিকাৰ। আৰু ইয়াৰ এই ই আৰু প্ৰথমতে যে আছে যিটো দীৰ্ঘিকাৰ, এই দুটা মিলি সমান সমান কি হৈছে, ই। ঠিক আছে, গতিকে পৰি যোগ ইক্ষা হৈছে। আৰু এটা উদাহৰণ চোৱা, প্ৰতি যোগ ইক্ষা। এই প্ৰতি তৰ লগত এটা ই আছে আৰু ইয়াত প্ৰথমতে এটা কি দিয়া আছে, ই দিয়া আছে। ইয়াতে আছে তৰ লগত এটা হাস্য ই আছে আৰু ইয়াত প্ৰথমতে কি দিয়া আছে, দীৰ্ঘ ই। আৰু আমাৰ নিয়ম মতে কি হয়, দীৰ্ঘ ই। আৰু শব্দৰ মাজত আমাৰ কি চিন ব্যৱহাৰ হয়, এই হৰ বৰ্ণটো ব্যৱহাৰ নহয়, ইয়াত হৰ চিনটোহে ব্যৱহাৰ হয়। আমালোকে সকলোৱে জানো যে ইয়াত আমাৰ হৰ বৰ্ণ হৈছে 11টা আৰু হৰ চিহ্ন হৈছে 10টা। চোৱা আমি এতিয়া 7 নম্বৰ নিয়মটো চাওঁ। 7 নম্বৰ নিয়মত আছে ই যোগ ই সমান সমান ই। ইয়াত দীৰ্ঘ ই যোগ দীৰ্ঘ ই দুয়োটাই মিলি ইয়াত আমাৰ কি হৈছে, দীৰ্ঘ ই হৈছে। গতিকে ইয়াৰ এটা উদাহৰণ চোৱা, দিল্লী যোগ ঈশ্বৰ
দিল্লী লৰ লগত এটা কি আছে দীৰ্ঘ ই আছে আৰু ইয়াত প্ৰথমতে এটা দীৰ্ঘ ই আছে সমান সমান যায় কি হৈছে দিল্লী যোগ ঈশ্বৰ সমান সমান দিল্লীশ্বৰ এটা কথা মন কৰিব এই দিল্লীৰ এটা কি আছে অৰ্থ আছে আৰু ঈশ্বৰৰো এটা অৰ্থ আছে আমালোক আগতে পাইছো যে সন্ধিকৰণ নিয়ম হল যি দুটা শব্দ আমাৰ লগ লাগে বা মিলন ঘটে এই দুয়োটা শব্দৰে আমাৰ কি থাকে অৰ্থ থাকিব লাগিব আৰু দুয়োটা অৰ্থ মিলি আৰু এটা অৰ্থ হয় গতিকে আমি আৰু এটা নিয়ম চাও নহয় আৰু এটা উদাহৰণ দিয়া আছে সেই উদাহৰণটো চাব ইয়াত দিয়া আছে মহি যোগ ইস ইয়াত হৰ লগত কি আছে দীৰ্ঘ আছে দীৰ্ঘৰ মানে আমালোকে জানো দীৰ্ঘ ই আৰু ইয়াত দীৰ্ঘ ইটো ডাইৰেক্ট কি দিয়া আছে গতিকে এই দুয়োটা মিলি আমাৰ কি হৈছে নিয়ম মতে ই হৈছে দীৰ্ঘ ই হৈছে গতিকে মহি যোগ ই সমান সমান মহিষ আৰু এতিয়া আমি ৮ নম্বৰ নিয়মটো চাও ৮ নম্বৰ নিয়মটো দিয়া আছে দীৰ্ঘ ই যোগ ই সমান সমান দীৰ্ঘ ই ইয়াত চোৱা ইয়াত ঠিক আগৰ নিচিনা আগতে আছিল প্ৰথমতে ই আৰু ইয়াত প্ৰথমতে দিয়া আছে দীৰ্ঘ ই দিয়া আছে গতিকে এই দুয়োটা মিলে একে হৈছে হেতু হল দীৰ্ঘ ই ইয়াত চোৱা বলি যোগ ইন্দ্ৰ সমান সমান বলিন্দ্ৰ ইয়াৰ লৰ লগত এটা কি আছে লটো যদি আমি ভাঙো তেনেহলে ইয়াত এনেকৈ ভাঙিব লাগিব গতিকে এটো দেখা গল যে কি লৰ লগত এটা দীৰ্ঘ ই আছে আৰু ইয়াত প্ৰথমতে এটা কি দিয়া আছে দীৰ্ঘ ই নাই ইয়াত প্ৰথমতে দিয়া আছে হৰ্ষ ই দিয়া আছে গতিকে দুয়োটা মিলি কি হৈছে বলি যোগ ইন্দ্ৰ ইয়াত দীৰ্ঘ ই আৰু ইয়াত ই সমান সমান কি দিয়া আছে আমাৰ নিয়ম মতে দীৰ্ঘ ই হ'ব লাগে আৰু দীৰ্ঘ ইৰ চিহ্নটো আমালোকে সকলোৱে জানো দীৰ্ঘিকাৰ গতিকে এই লৰ লগত দীৰ্ঘ ই যোগ আছে আৰু ইয়াত আৰু এটা কি আছে ই আছে দুয়োটা মিলি কি হৈছে দীৰ্ঘ ই বলি যোগ ইন্দ্ৰ হৈছে আৰু এটা উদাহৰণ দিয়া আছে হসি যোগ ইন্দ্ৰ হসিন্দ্ৰ এটো কেনেকৈ হল তোমালোকে নিজে কৰিবা নিজে এটা খাতা লৈ বহি যাবা আৰু মোৰ লগে লগে কৰি যাবা তাৰ পিছত এতিয়া ৯ নম্বৰ নিয়মটো চাই যাও আমি ৯ নম্বৰ নিয়মটো অলপ বেলেগ ধৰণৰ হৈছে আৰু ৯ নম্বৰ নিয়মত কি আছে অ যোগ ই সমান সমান এ হ'ব ইয়াত ভুলতে ই হৈ গৈছে ইয়াত সমান সমান কি হ'ব এ হ'ব গতিকে ইয়াত দিয়া আছে নৰ যোগ ইন্দ্ৰ নৰ যোগ কি দিয়া আছে ইন্দ্ৰ ইয়াত ৰৰ লগত এটা কি আছে আমালোকে জানো যে প্ৰত্যেকটা ব্যঞ্জন বৰ্ণত এটাকৈ অ থাকে সো ৰৰ লগত এটা অ আছে আৰু ইয়াত প্ৰথমতে কি আছে প্ৰথমতে ই আছে এই দুয়োটা মিলি আমি কি জানো দুয়োটা মিলি হৈছে সমান সমান এ হৈছে গতিকে নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ নৰ যোগ ইন্দ্ৰ সমান সমান নৰেন্দ্ৰ ঠিক তেনেকৈ আৰু এটা আছে উদাহৰণ দিয়া আছে এটো তোমালোকে নিজে কৰিবা গতিকে আমি 10 নম্বৰ নিয়মটো চাও একে নিয়ম 9 নম্বৰত যেনেকৈ কৰা হৈছে উদাহৰণটো 1 নম্বৰ উদাহৰণ আৰু 2 নম্বৰটো তোমালোকে কৰিবা এতিয়া 10 নম্বৰটো চোৱা 10 নম্বৰৰ নিয়মত দিয়া আছে অ যোগ ই সমান সমান এ অৰ লগত যদি ই যোগ হয় তেনেহলে কি হয় এ হয় অৰ লগত ই যোগ হলে সমান সমান যায় কি হয় অৰ লগত হস্ৰ ই যোগ হলে এ হয় অৰ লগত দীৰ্ঘ ই যোগ হলেও সমান সমান যায় কি হয় এ হয় গতিকে চোৱা ইয়াত দিয়া আছে গণ যোগ ইস সমান সমান গণেশ ইয়াত চোৱা
মধ্যাহ্নৰ আছে কি শেষত আমাৰ মধ্যাহ্নৰ লগত এটা কি আছে মধ্যাহ্নৰ লগত এটা অ আছে আৰু ইয়াত প্ৰথমে এতিয়া আছে কি দীৰ্ঘ ই গতিকে এটা যোগ কৰিলে আমাৰ সমান সমান যায় কি হ'ব এ হ'ব গতিকে গণ যোগ ইজ সমান সমান গণেশ আৰু এটা চোৱা পৰম যোগ ঈশ্বৰ ইয়াতো সেম আগৰ নিয়মটো আগৰ যেটো উদাহৰণ দিয়া হৈছে গণেশৰ লগত যেনেকুৱা গণ যোগ ইজ যোগ হৈ সমান সমান কি হৈছে গণেশ হৈছে ঠিক তেনেকুৱাই পৰম যোগ ঈশ্বৰ সমান সমান পৰমেশ্বৰ যেনে ইয়াত মৰ লগত এটা কি আছে মৰ লগত এটা অ আছে আৰু দীৰ্ঘ ইটো ইয়াত দিয়াই আছে আমাৰ নিয়ম মতে অ আৰু দীৰ্ঘ ই যদি যোগ হয় তেনেহলে কি হয় এ হয় আৰু এৰ আমাৰ স্বৰ চিহ্নটো হৈছে একাৰ এটো আমি সকলোৱে জানো এখিনি আৰু ভাঙি দিব নালাগে এতিয়া আমি চাও 11 নম্বৰ নিয়মটো চাও 11 নম্বৰ দিয়া আছে আ যোগ ই সমান সমান এ ইয়াত কি দিয়া আছে আ যোগ ই সমান সমান এ এটা উদাহৰণ চোৱা মহা যোগ ইন্দ্ৰ সমান সমান মহেন্দ্ৰ ইয়াত কি আছে মহা হৰ লগত এটা কি আছে আ মানে আমি জানো ইয়াত আকাৰ আর হলে হৰ চিহ্নটো হল আকাৰ আমি কি জানো আর হৰ চিহ্নটো হৈছে আকাৰ গতিকে হৰ লগত এটা কি আছে আ আছে আৰু যোগ ইয়াত ই আছে আৰু আমাৰ নিয়ম মতে কি আছে ও আ যোগ ই সমান সমান কি দিয়া আছে এ দিয়া আছে গতিকে ইয়াত নিয়ম মতে হৈ যাব মহা যোগ ইন্দ্ৰ ইয়াৰ আ আৰু ইয়াৰ ই দুয়োটা মিলি ইয়াত এ হৈছে গতিকে মহা যোগ ইন্দ্ৰ সমান সমান মহেন্দ্ৰ ঠিক তেনেকুৱা দ্বিতীয় নম্বৰ নিয়মটো তোমালোকে নিজে কৰিবা আৰু এই নিয়মৰ নিচিনাই দ্বিতীয় নম্বৰ নিয়মটো বা দ্বিতীয় উদাহৰণটো এইটো নিচিনাই আগৰটো নিচিনাই হ'ব দ্বিতীয়টো ইয়াত যেনেকৈ মহাযোগ ইন্দ্ৰ হল ঠিক তেনেকৈ দ্বিতীয় নিয়মটো যথাযোগ ইষ্ট সমান সমান কি হৈছে যথেষ্ট তোমালোকে নিজে এইটো কৰি চাবা এতিয়া আমি 12 নম্বৰ নিয়মটো চাও ইয়াত 12 নম্বৰ নিয়মত দিয়া আছে আ যোগ দীৰ্ঘ ই সমান সমান এ আ যোগ দীৰ্ঘ ই সমান সমান কি দিয়া আছে এ 11 নম্বৰ আৰু 10 নম্বৰ নিয়মটো আমাৰ ইয়াত ভুলতে ডাবল হৈ গৈছে 11 নম্বৰ আৰু 12 নম্বৰ ঠিক একেই নিয়ম এটা আৰু দ্বিতীয় বৰ্ণক ইমানে আজিৰ ক্লাছটো আমি অহা ক্লাছত আকৌ 3 নম্বৰ পাঠটো আৰম্ভ কৰিম যদি আমাৰ ভিডিওটো ভাল লাগে শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ